শারীরিক শক্তি তার অতিকে প্রবল করিল অনেক চেষ্টা কিন্তু বারে বারে হল বিফল। নারায়ণ নারায়ণ নহয় সেলিদেৱ এবাৰ বিফলে এৰি দিয়া উচিত নহয় চেষ্টাৰ অসাধ্য একোৱেই নাই এবাৰ নতুন এটা কৌশল কৰা হওক। কি কৌশল দেৱঋষি? দক্ষিণাত্য ৰজা সকলে ৰাজ্যৰ মংগলৰ বাবে পাতিছে যজ্ঞ। তুমি দক্ষিণাত্য ৰজাসকলৰ হৃদয়ত হৈ সেই যজ্ঞ কৰিব লাগিব বন্ধ। তাতে সভাসদকে ধৰি মুনি বিশ্বামিত্ৰক তুমি কৰিব লাগে অপমান। তাৰ পাছত যি কৰিব লাগে মই কৰিম। পাৰিবানে? নিশ্চয় পাৰিম দেৱঋষি। আপোনাৰ অনুগ্ৰহ হলে সেই কাৰ্য অতি সহজে কৰিব পাৰিম। নাৰায়ণ নাৰায়ণ তেন্তে তুমি যোৱা নিজ কৰ্তব্যত সুআগ্ৰসৰ। ভাল দেৱঋষি। নাৰায়ণ নাৰায়ণ এয়ে নাৰদৰ ৰহস্য ভৰা জটিল কৰ্তব্য তোমাতেই
যজ্ঞ ৰাজ্য ভাগ কৰ্তন কৰিবৰ নিমিত্তে ইতিমধ্যে তেওঁক মই কৰিছোঁ নিমন্ত্ৰণ। অযোধ্যাপতিয়ে যাতে যজ্ঞত কোনো ধৰণৰ অসুবিধা নাপায় তাৰ কাৰণে আপোনালোকে তীক্ষ্ণ দৃষ্টি ৰাখিব। সেনাপতি অনন্ত বিক্ৰম, মহাৰাজ তুমি আমাৰ সেনাবাহিনী ৰাখিব প্ৰস্তুত কৰি আমাৰ গুপ্তচৰৰ পৰা জানিব পাৰিছো আমাৰ যজ্ঞৰ কাৰ্যত বিঘিনি ঘটাবৰ বাবে অনেক শত্ৰুৱে মোক কৌশল কৰিছে ৰচনা। তোমাৰ কাৰ্যত সহায় কৰিব শ্ৰীৰামৰ সেৱক হনুমান আৰু পুনৰ সেনাপতি। মহাৰাজ আমাৰ যজ্ঞস্থলীৰ বাহিৰ চৰত নৃত্য গীতৰ কাৰণে সকলো বাদ্যযন্ত্ৰসহ গায়ক গায়িকাসকলক প্ৰস্তুত কৰি ৰাখিব লাগিব। বাৰু মন্ত্ৰী যজ্ঞৰ পুৰোহিত কাক নিমন্ত্ৰণ কৰা ভাল হ'ব? মোৰ বোধে বিশ্বামিত্ৰ ঋষিকে পুৰোহিত ৰূপে নিমন্ত্ৰণ কৰাটো ভাল হ'ব মহাৰাজ। উত্তম যুক্তি মন্ত্ৰীগণ, আপুনি এতিয়াই তেওঁক নিমন্ত্ৰণ কৰি আহক। মূৰ্খ ৰজা, হে অসাধুৰ কৰ পৰীক্ষা, তোৰ সেই আকাশ আকাশৰ বাধাৰ প্ৰতিভল মই নিজেই ধৰি ধ্বংস হব ৰাজ্য, লক্ষ্মী শূন্য হব কুশাগাৰ। মহারাজ নহবা চিন্তিত তোমার কোনো ঘটাবা বিঘিনি আমার যজ্ঞ কার্য সাধু অত রাজ্যত যত প্রজাবান আরে